প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ কথা সকলোৱে জানি থোৱাটো প্ৰয়োজন। আমি যেতিয়া নামাজ পঢ়োঁ, নামাজৰ শেষত এটা হাদিছত বৰ্ণিত হোৱা দোৱা পাঠ কৰোঁ। দোৱাটো হৈছে আল্লাহুম্মা আনতা সালামু ওয়া মিনকা সালাম তাবাৰাকতা ইয়া যাল জালালি ওয়াল ইকৰাম। কিন্তু বহুতে এই দোৱাটোৰ সৈতে আৰু কিছু বাক্য বৃদ্ধি কৰি দিয়ে। তেওঁলোকে ওয়া মিনকা সালামৰ পিছত ওয়া ইলাইকা ইয়াৰজিউছ সালাম ফাহাজ্জিনা ৰব্বানা বিছসালাম ওয়া আদখিলনা দাৰাছ সালাম এই বাক্যটো বৃদ্ধি কৰি দিয়ে। কিন্তু এইটো হাদিছত যিটো দোৱা আহিছে সেই দোৱাৰ অংশ নহয়। আল্লামা ইবনুল জাজাৰী ৰাহিমাহুল্লাহ এই সম্পৰ্কে কয়, ওয়া মিনকা সালামৰ পিছত যি ইলাইকা ইয়াৰজিউছ সালাম হাজ্জিনা ৰব্বানা বিছসালাম ওয়া আদখিলনা দাৰাছ সালামৰ বৃদ্ধি কৰা হয়, ইয়াৰ কোনো ভিত্তি নাই। বৰং এইবোৰ কোনোবা কাহিনী বৰ্ণনা কৰোঁতাসকলে বৃদ্ধি কৰিছে নিজৰ ফালৰ পৰা। আকৌ কিছুমানে এই দোৱাত তাবাৰাকতাৰ পিছত ওয়া তাআলাইতাৰ বৃদ্ধি কৰি দিয়ে। এইটো হাদিছত যি দোৱা আহিছে সেই দোৱাৰ অংশ নহয়। সকলোৱে সাৱধান হওক, কাৰণ আমি আমল সেইটোহে কৰিম যিটো কোৰাণ হাদিছত আছে।